ৱাৰিয়ৰ্ছ এক জাগৰণ নাৰিত্যৰ শীৰ্ষক এক সংগঠনৰ প্ৰশংসনীয় কাৰ্য। ৰাজ্যত কোভিড সংক্ৰমণৰ বাবে চলি থকা মিনি লকডাউনৰ সময়ত অভাৱী লোকৰ কাষত এইবাৰ থিয় হৈছে ৱাৰিয়ৰ্ছ এক জাগৰণ নাৰিত্য। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত থকা পদপথৰ অভাৱী লোকসকলৰ মাজত চাউল, দাইল, মিঠাতেল, কণী, পানীৰ বটল, বিস্কুট আদি বিতৰণ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে এই মহিলা সংগঠনটোৱে। সংগঠনটোৰ কৰ্মকৰ্তাসকলে গেমন দলঙৰ সমীপত থকা সেৱাশ্ৰমৰ জ্যেষ্ঠ নাগৰিকসকলৰ মাজতো খাদ্য সামগ্ৰী বিতৰণ কৰে। ৱাৰিয়ৰ্ছ এক জাগৰণ নাৰিত্য নামৰ এটা সংগঠনৰ ফালৰ পৰা দলমুখ চাৰিআলিত যিসকল অভাৱী লোক বহি থাকে, দুবেলা দুমুঠি তেওঁলোকে খাবলৈ নাপায়, আমাৰ সেই সংগঠনৰ ফালৰ পৰা ওলাই আহিছোঁ তেওঁলোকক অলপমান বস্তুৰে খাদ্য সামগ্ৰীৰে সহায়ৰ হাত আগবঢ়াম বুলি। আৰু ইয়াৰ উপৰি আৰু ক'ৰবাত যাম। আমি শিৱসাগৰৰ গেমন দলঙত থকা বৃদ্ধাশ্ৰমত ককা আইতাসকলক সহায় কৰিবলৈ ওলাইছোঁ আজিয়ে অকল এই কাৰ্যসূচী আজি আগতে আমি বহুতখিনি শিৱসাগৰ জিলাৰ বহুতখিনি কাৰ্যসূচী লোৱা হৈছে বৃদ্ধাশ্ৰমত, শিমলুগুৰি বৃদ্ধাশ্ৰমতো ককা আইতাসকলকো আমি তেনেকৈ সহায় কৰিছোঁ। তাৰপিছত এতিয়া এই গেমন দলঙলৈ যাম আমি। মফিদুল ইছলামৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।